Good morning, Solihot. Good morning. Good morning, sir. Good morning, sir. Good morning. হে কি খবৰ তোমালোকৰ? মোৰ ভাল, ছাৰ। আৰু অমিত তোমাৰ কি খবৰ কোৱা? মোৰ ইমান ভাল নহয়, ছাৰ। কিয় কি হ'ল? পেটৰ বেমাৰ হৈ আছে, ছাৰ। ঔষধ চৌষধ খাইছানে নাই পিছে? খাইছো। আৰু অনিতা তোমাৰ খবৰ কোৱা? মোৰ ফাটাফাটি, ছাৰ। কিয় ইমান ফূৰ্তি যে কিয়? ছাৰ পূজা আহিছে নহয়, ছাৰ। পূজা চাব যাব পাম আকৌ কালি পৰহি আজি বন্ধ দিব ন। হয় নেকি? এইটো কাৰণে ইমান ফূৰ্তি তোমালোকৰ? হয়, ছাৰ। পিছে কাপোৰ কানি লৈছানে নাই তোমালোকে? লৈছো, ছাৰ। দে ঠিকে আছে। পিছে আজি তোমালোকক বৰ বেছি নপঢ়াও, অলপ পঢ়াই যাম আৰু ন? ময়ো অলপ সোনকালে যাব লাগে ঘৰত। হ'ব, ছাৰ, হ'ব। পিছে তুমি ফাৰ্ষ্ট টাইম তুমি মাতাছা এটা কবিতা। কি কবিতা মাতিম, ছাৰ? তোমাৰ ইচ্ছামতে যি মনত আছে তাকে মাতাই দিয়া। ঠিক আছে, ছাৰ। মই এটা মাতি দিম, ছাৰ। মই নিজে লিখা কবিতা, ছাৰ। হয় নেকি? ঠিক আছে বাৰু, দেচোন দে আমিও শুনি চাওঁ। ঠিক আছে তেনেহ'লে, ছাৰ, মাতি দিছো। মাতা। নমস্কাৰ। কবিতাটোৰ নাম হৈছে ৰাম লক্ষ্মণ সীতা। ৰামে আছিল কান্দি সীতা কৰি, লক্ষ্মণ আছিল খং উঠি নব বুলি, সীতা আছিল চিঞৰি স্বামী বুলি, ৰামনে আছিল ভাবি বিচাৰি আহক বুলি, ৰাম লক্ষ্মণ ভাবি আছিল কতনো গ'ল বুলি, ভাবি থাকোতে আহি গ'ল হনুমানজী। ধন্যবাদ, ছাৰ। মজা বঢ়িয়া। এইবাৰ অমিত তুমি কোৱাচোন, জনমৰি আই কাক বোলে? দেশৰ জনসাধাৰণে মৰি বেছি উপাৰ্জন কৰাটোকে জনমৰি আই বোলে। বঢ়িয়া। ক'ৰ পৰা শিকিলা ইমানখিনি? কিতাপত পাইছো, ছাৰ। হ'ব পাই ঠিক আছে বাৰু। পিছে অনিতা তুমি কি কৰিবা এতিয়া? কি কবা? ছাৰ, ময়ো এটা কবিতা লিখিছিলো, মাতিমনে? হয় নেকি বাৰু? কি কবিতা? শুনিলেহে গম পাব, ছাৰ। হয় নেকি? দেচোন বাৰু শুনাই চা। ঠিক আছে বাৰু। নমস্কাৰ। কবিতাটোৰ নাম হৈছে আমাৰ গাঁও। আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা, গাল শুই ৰঙা কৰে, আচলতে ফাপৰে ধৰা। শুৱনি আমাৰ দোকান পোহাৰ বস্তুৰে উপচি পৰে, মাহৰ শেষত বাটি খুজি দোকানীৰহে চুলি সৰে। শুৱনি আমাৰ নদীখন অতি পানীৰে উপচি পৰে, বানপানী আহিলে মানুহবোৰে নেগুৰ দাঙি দৌৰে। নমস্কাৰ। বাহ, বঢ়িয়া। ক'ৰ পৰা শিকিলা তোমালোক? কিতাপৰ সোপা কিন্তু কিমান বাৰে পঢ়ি থাকিম, সেইকাৰণে নিজে লিখিবৰ কাৰণে চেষ্টা কৰি আছো, ছাৰ। হয় নেকি? ঠিকে আছে, বঢ়িয়া। ছাৰ, পূজা কিমান দিন ছুটি দিব, ছাৰ? কিমান দিন দিব আৰু? 2 দিন দিব আৰু। তাৰ পিছত 2 দিনটো নাহো, ছাৰ। কিয়? কি হ'ল? প্ৰব্লেম আছে, ছাৰ। দৰখাস্ত দিব লাগিব তুমি। হ'ব, ছাৰ, লিখি আনিছো, ছাৰ। এইখন লোৱা। হেৰা, মোক দিব নালাগে, তুমি নিজে পঢ়ি শুনোৱাচোন। হ'ব, ছাৰ, পঢ়ি আছো। শ্ৰী প্ৰজাপতি নম অভিনয় নিবেদন। এই যে অহা চলিত মাহৰ 33 তাৰিখে ইংৰাজী 35 তাৰিখৰ বুধবাৰে আমাৰ আৰু মোৰ একমাত্ৰ পেটৰ বিষ আৰু কামৰণিৰ সংযোজন দিন ধাৰ্য কৰা হৈছে। সেইবাবে সেইদিনা দিনটোক আপোনাক এখন্তেক ডেকা দি মোৰ এই পেট কামোৰা বেমাৰটো সঁচা বুলি প্ৰমাণিত কৰে যেন, এয়ে আপোনাৰ ওচৰত সৰল মিনতি এটি আপোনাৰ একান্ত ল'ৰা অমিত। এইখন দৰখাস্ত নে কি হয়? কি লিখি আনিছা তুমি? ছাৰ, মই নিজে লিখা দৰখাস্ত, ছাৰ। আপুনিতো মোক কোনোদিনে শিকোৱাই নাই দৰখাস্ত লিখা। আৰু যোৱা বহি লোৱাগৈ যোৱা। ঠিক আছে, ছাৰ। হেৰা, তোমালোকে এতিয়া যাব পাৰা। তোমালোকৰ লগত থাকিলে আৰু অলপ বেছি দেৰি হলে মোৰ মাথা বেয়া হৈ যাব। অ'কে, ছাৰ। বাই, ছাৰ। থেংক ইউ, ছাৰ। হ'ব, যোৱা, পূজা ভালকৈ চাবা।